নমস্কাৰ, উৎপল কমেডি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি কোনো ভিডিঅ'টো কমেডি নহয়। আজি মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ। এই ভিডিঅ'টো মই আমাৰ জীৱিকা উপায় য'ত কাম কৰোঁ, য'ত দেৰগাঁও মোৰ পিয়াৰ অট'মোবাইলত য'ত কাম কৰোঁ, এইখন আমাৰ হ'ল দোকান। এইখন দোকান ইয়াত BS6 আৰু BS7 সকলোখিনি কাম কৰা হয়। আৰু মই থাকিম এইবাৰ 2026 বৰ্ষৰ উপলক্ষে আপোনালোকক বাম্পাৰ অফাৰ দিছোঁ। এয়া আছে আৰু ডাঙৰ একদম পূৰা বাম্পাৰ অফাৰ হ'ব। যেনেকুৱা সমস্যাই নহওক, যেনেকুৱাই কাম নহওক, আপোনালোকে BS6 BS7 নতুন টেকন'লজি যিখিনি গাড়ী আহিছে সকলোখিনি লৈ আহিব। ইয়াত ৰিপেয়াৰিঙৰ লগতে জেনুইন পাৰ্টছ পোৱা যায় আৰু ইয়াত আমি কম্পিউটাৰ মাৰি পেলাই সকলোখিনি প্ৰব্লেম ছল্ভ কৰা হয়। আৰু আমাৰ ইয়াত মোৰ দাদা আছে, দাদাই BS6ৰ ওপৰত ট্ৰেইনিঙো কৰি আহিছে গুৱাহাটীত। আৰু গতিকে সকলোখিনি হৈ যাব, জেনুইন পাৰ্টছ পাব আৰু অফাৰ দিয়া হ'ব। আৰু মেকানিক চাৰ্জ যিটো ৰিপেয়াৰিং হয়, সেইটো একদম ন্যূনতম ধৰা হ'ব। সকলোখিনি আহিব দেৰগাঁও পিয়াৰ অট'মোবাইল। দেৰগাঁও চাৰিআলিৰ পৰা চিধা আহি আপোনালোকে যিটো গেলাবিল ৰাস্তা, সেইটো ৰাস্তাত অকণমান দূৰ আহিলেই দিছৈ চাৰিআলি ৰোড, এইটো দিছৈ চাৰিআলি পাবগৈ নালাগে। অকণমান দূৰ আহি দেখিব এইখিনিতে থেৰাপি চেণ্টাৰটো পাৰ হৈ পিয়াৰ অট'মোবাইল এইখন দোকান। সকলোখিনি আহিব আৰু কিবা প্ৰব্লেম থাকিলে মোক হোৱাটছআপ মেছেজ কৰিও জনাব পাৰিব আৰু মই থাকিমেই। সকলোখিনি আহিব। মোৰ নাম ক'লেতো আৰু ইয়াত অফাৰ পাব আৰু আপোনালোক আহিব। গতিকে সকলোকে লগ পাম।